Hey guys, welcome back to my YouTube channel. মই আছো বৰ্তমান প্ৰকৃতিৰ মাজত মানে কি হয় বৰনৈ পাৰত এই আগত আছে আমাৰ বৰনৈখন আগত মানে অসমত ঠাইতে পানী দেখিছে আপোনালোকে ইয়াত আছে বৰনৈখন আৰু আমাৰ বৰনৈ পাৰত কি আছে আমাৰ এখন সত্ৰ আছে এইখন সত্ৰ আৰু সত্ৰখন বৰ্তমান বনাই আছে নিৰ্মাণ অৱস্থাত আছে গতিকে পিছত ভালকৈ দেখাম সত্ৰখন বাৰু আৰু মই আমাৰ ঘৰৰ পৰা অকণমান আগৰ পিনে আহিছোঁ ধুনীয়াকৈ ছায়া বিচাৰি আৰু প্ৰকৃতিৰ মাজত অকণমান কৃত্ৰিমতাৰ বাহিৰত আহি ধুনীয়াকৈ ইয়াত মানে কি হয় কোলোহাল মানে কি যিটো হাল্লা হৈ থাকে যিটো যান্ত্ৰিকতাৰ মাজৰ পৰা অকণমান প্ৰকৃতিৰ মাজত আহিছোঁ ইয়াত ধুনীয়াকৈ কি হয় এয়া বাঁহবোৰ যি আছে বাঁহৰ ধুনীয়া কুট কুট শব্দ গছৰ পাত সৰিছে এইবোৰ শব্দ এই বাঁহৰ এইবোৰ কুট কুট মাত ওলাই আছে এইবোৰ শব্দ চৰাই চিৰিকটিৰ শব্দ ইয়াৰ মাজত মই ধুনীয়াকৈ আছোঁ মানে সম্পূৰ্ণ মানে কি হয় প্ৰকৃতি নেচাৰেল প্ৰকৃতিৰ মাজত আছোঁ আৰু ইয়াত কি হয় আজিও গৰম দিছে যথেষ্টখিনি গৰম আজিও আছে আৰু আপোনালোকে জানেই আৰু এইকেইদিন যথেষ্ট গৰম চলিছে আৰু ইয়াতো গৰম আছে আৰু ইয়াত কি হয় মই ছায়া বিচাৰি ধুনীয়াকৈ ইয়াত ছায়াৰ মাজত আছোঁ ছায়া মানে গছৰ ছাঁৰ মাজত ছাঁত আছোঁ ধুনীয়াকৈ আৰু ইয়াত ধুনীয়া বতাহ চলি আছে গৰম লগা নাই বৰ্তমান বতাহ চলি আছে আৰু মই আৰু আগৰ পিনে এইটো বৰনৈ আৰু বৰনৈৰ পানী বৰ্তমান লেতেৰা হৈ আছে যিহেতু বাঢ়নী পানী আহি থাকে বৰনৈ বৰ্তমান লেতেৰা আছে এই চাওক আপোনালোকে গছৰ পাত ধুনীয়া উৰি আছে নিৰিবিলি কৰি কিনে ধুনীয়া আৰু এটা মানে বঢ়িয়া পৰিৱেশ আৰু ইয়াত আহিছোঁ গতিকে ইমান যে ডিগ্ৰী গৰম বাঢ়ি আছে বা প্ৰত্যেকদিনে যে গৰমবোৰ উত্তাপ বাঢ়ি গৈ আছে চেলচিয়াছ যে বাঢ়ি গৈ আছে কিয় হৈ আছে এইবোৰ মানে কি হয় গছ গছনি নোহোৱাৰ ফলত হোৱা বুলি আমি সকলোৱে জানো গতিকে আমি কি কৰিব লাগিব গছপুলি ৰুব লাগিব এইটো এডভাৰটাইজমেণ্ট আমি পূৰা শুনি থাকোঁ যে গছ ৰুব লাগে কিন্তু কোনেও আজিলৈ নকয় যে গছ কাটিব নালাগে বুলি কোনেও নকয় গতিকে মই ইয়াত থুৰি এইটোৱে কওঁ যে আমি গছ ৰুব লাগে গছ যিমান পাৰে ৰুব লাগে সংৰক্ষণ কৰিব লাগে কিন্তু আমি এইটো মনত ৰাখিব লাগিব যে থকা গছকেইডাল যে আমি নাকাটো মানে গছ কাটিব নালাগে সংৰক্ষণ কৰিব লাগে আৰু যিমান পাৰিলে গছ ৰুব লাগে সেইটো আমাৰ বৰ্তমান অৱস্থাৰ শ্লোগান হ'ব লাগে আমাৰ এইটোৱে আমাৰ লক্ষ্য সকলোৰে হ'ব লাগে নহ'লে কি হ'ব আজি যেতিয়া বৰ্তমান সময়ত যিটো নেকি বাঢ়ি গৈ আছে ৰ'দৰ উত্তাপ আৰু কিছুদিনৰ পিছত আৰু বাঢ়ি যাব তেতিয়া কি হ'ব আমাৰ কি হয় থকাৰ যিটো পৰিৱেশ সেইটো আমাৰ নোহোৱা হৈ যাব মানুহবোৰ কি জীয়াই থকাটো অত্যন্ত কঠিন হ'ব আপোনালোকে গমেই পায় সকলো দিশৰ পৰাই বৰ্তমান কি হয় এটা আমি বৰ্তমান কি হয় প্ৰকৃতিৰ যিটো ভাৰসাম্যতা বৰ্তমান প্ৰকৃতিৰ ভাৰসাম্যতা হেৰাই পেলাইছে গতিকে সকলো দিশৰ পৰা কি আমাৰ বিপদে আহিছে গতিকে এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'বই লাগিব আমি যেনেকুৱা নহ'লে কি হয় আমি প্ৰকৃতিক বচাবই লাগিব আগৰ নিচিনা আমি প্ৰকৃতিৰ যিটো আগৰ অৱস্থা যি ভাৰসাম্যতা যাতে আমি ঘূৰাই আনিব লাগিব গতিকে সেই কথাত কি কৰিব লাগে আমি গছ গছনি আমি ৰুবই লাগিব আৰু আমি জীৱ শ্ৰেষ্ঠ যিহেতু আমি নোৱাৰা কাম একো নাই পাৰিমেই আমি ৰুব লাগিব সংৰক্ষণ একেদিনে নহয় কিন্তু হৈ যাব গতিকে আমি গছপুলি ৰুব লাগিব কটা বন্ধ কৰিব লাগিব আৰু থকা আমি ধুনীয়া সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব গতিকে আৰু আপোনালোকে চাওক আমি জীৱ শ্ৰেষ্ঠ আৰু আমাৰ কাৰণে কি হয় আমাৰ কাৰণে আমিয়ে বৰ্তমান কি শত্ৰু হৈ আছোঁ যেনেকৈ হৰিণীৰ মাংস হৰিণাই বৌৰি গতিকে বৰ্তমান আমাৰ কাৰণে আমিয়ে বৌৰি কাৰণ কি আমি কিবা এটা বস্তু বনাব যে কিবা এটা ধ্বংস কৰিছে সেইটো কাৰণে আমি কি হয় এটা বেয়া পাব আমাৰ গাতে পৰি আছে বা আমি তাৰে ফল ভুগি আছোঁ আৰু আপোনালোকে জানে মাজতে কৰোণা আহি গ'ল আৰু এতিয়াও এই যে গৰমৰ যিটো নেকি গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে আৰু সেইটোৰ কাৰণ আমি গতিকে সেইটোক আমি যেনে তেনেহ'লে ৰোধ কৰিব লাগিব আৰু সেইটো যেতিয়া আমি ৰোধ কৰিব যাম তেতিয়া কি হ'ব আমি যিবোৰ ভুল কৰি আহিছিলোঁ আমাৰ যিবোৰ জৈৱ বৈচিত্ৰৰ প্ৰতি যিটো ভাবুকি নামি আহিছিল অন্যান্য বন্যপ্ৰাণীৰ যিবোৰ কি বাসস্থান খাদ্য যে সংকট নামি আহিছিল সেইবোৰ ধুনীয়াকৈ এটা কি ভাল পৰিৱেশলৈ আহি যাব বা সিহঁতৰো কি হ'ব থকাৰ বা সুৰক্ষা বা সিহঁতেও সুৰক্ষিত হ'ব অন্যান্য বন্যপ্ৰাণী হওক বা সিহঁতৰ খাদ্য সুৰক্ষা খাদ্যৰো কি হ'ব সিহঁতৰ সুৰক্ষা হৈ যাব গতিকে আমি এটা কাম কৰিব লাগে মাথো গছ গছনি ৰুব লাগে ৰোৱা পুলিবোৰ সংৰক্ষণ দিব লাগে সেইবোৰে নহ'লে কি হ'ব এনেকুৱা যে থাকিলে আমাৰ মৰুকৰণ হৈ যাব আৰু মৰুকৰণ মানে কি হয় মৰুভূমিত যিটো নেকি যি আৰু গৰম থাকে সেই আৰু বৰ্তমান আমাৰ গৰম পৰি গৈয়ে আছে
আৰু নহ'লে কি হ'ব, এইবছৰ মৰুভূমি সদৃশ হৈ যাব। কাৰণ গছ যদি নাথাকে সূৰ্যৰ ৰশ্মি অট'মেটিক বেছিকৈ পৰিব, আৰু পৰাৰ পিছত কি হ'ব, এটা সময়ত বনবোৰ মৰিব ধৰিব, আৰু কি হয় মাটিৰ উৰ্বৰতা কমি যাব। তাত আৰু কি হ'ব, মৰুকৰণ হৈ যাব, মৰুভূমি এটা সময়ত হৈ যাব। সেইবোৰ ৰোধ কৰিবলৈ উপায় হ'লে কি আমি অনলি কি কৰিব লাগে, আমাৰ ৰোধ কৰা এটাই উপায় সেউজীয়া, মানে প্ৰকৃতিক আমি সেউজীয়া কৰিব লাগিব। যেনেকুৱা বা যেনেকৈ নহ'লে আমি প্ৰকৃতিক সেউজীয়া কৰিব লাগিব, গছ গছনি ৰুব লাগিব। তেতিয়াহে আমি মৰুকৰণৰ পৰা ৰোধ কৰিব পাৰিম। আমাৰ যি গৰমটো আমি ৰোধ কৰিব পাৰিম, আমি ধুনীয়াকৈ চলিব পাৰিম। গতিকে আকৌ আগৰ এটা দিন ঘূৰি আহিব। তেতিয়া কি এই যে মই ধুনীয়াকৈ চাই আছোঁ বা কিছুমান জেগাত এনেকুৱা গছ গছনি চাই বতাহ নবলে, গতিকে সেইবোৰ ঠাইতো কি হ'ব, ধুনীয়াকৈ এইবোৰ দিন ঘূৰি আহিব। গতিকে আমি গছ গছনি ৰুব লাগিব, আৰু যেনেকৈ নোৱাৰোঁ এই ভাবুকি আমি ৰোধ কৰিবই লাগিব। আৰু কি হয়, বিজ্ঞান আমাক লাগে, বিজ্ঞান আমাক কি হয় সকলোকে দৰকাৰ। বিজ্ঞান নহ'লে আমি কোনো চলিব নোৱাৰোঁ, বিজ্ঞান আমাক লাগিব। কিন্তু বিজ্ঞান আমাক লাগে, আমাৰ বিজ্ঞান আমাক যিখিনি প্ৰয়োজনীয় বস্তু আমি সেইখিনিয়ে যাতে বিজ্ঞানৰ পৰা আমি লওঁ, অধিক লৈ কিনে কি হয় আমি প্ৰকৃতিক যাতে আকৌ আমি প্ৰকৃতিক যাতে আমি বিনষ্ট নকৰোঁ, সেইটোৰ প্ৰতি আমি কি হয় বিজ্ঞান আমি লক্ষ্য ৰাখিব লাগিব। বিজ্ঞান আমাক নালাগে বুলি নকওঁ, বিজ্ঞান আমাক লাগিব। কেতিয়াবা যিখিনি বস্তু লাগে সেইখিনি আমি যাতে লৈ ল'ম, তাতকৈ অধিক ল'ব গৈ কিনে প্ৰকৃতিক যাতে আমি বিনষ্ট নকৰোঁ, সেইটোৰ ওপৰত আমি দৃষ্টি ৰাখিব লাগিব। কাৰণ কিয় আমাক যদিও বিজ্ঞান লাগে, কিন্তু বিজ্ঞান সৃষ্টি কৰিব যাই কিনে আমি যদি আকৌ পৰিৱেশ ধ্বংস কৰোঁ, তেতিয়া কি আমাৰে আকৌ বিজ্ঞানে আমাক তেতিয়া কোনো যান্ত্ৰিকতা আমাক বচাব নোৱাৰে, কোনো দিনেও নোৱাৰে যান্ত্ৰিকতা বচাব। গতিকে আমাক কি হয় প্ৰাকৃতিকে আমাক প্ৰাকৃতিক পৰিৱেশে আমাক বচাব পাৰিব, আমাক বা এই সেউজীয়া পৰিৱেশে আমাক বচাব পাৰিব। কিন্তু আমাক যান্ত্ৰিকতা বা আমাক বিজ্ঞানে কি আগলৈ বচাব নোৱাৰে। যিটো আচৰিত দেখা আমাৰ কি হয়, আমাৰ ধ্বংস এটা সময় আছিল, তেতিয়া বিজ্ঞান নাছিল, বিজ্ঞান নহ'লেও মানুহ জীয়াই আছিল, নাছিল জানো, আছিল। আৰু সুস্থ জীয়াই আছিল, ভালকৈ জীয়াই আছিল বিজ্ঞান নহ'লে। তেতিয়া কিন্তু মানুহবোৰে কি দিমাগবোৰ বা মস্তিষ্কবোৰ কি বিজ্ঞান ধৰ্মী আছিল। যদিও বিজ্ঞান আছিল, কিন্তু বিজ্ঞান ধৰ্মী আছিল। সকলোবোৰ কথা এটা কি হয়, বিজ্ঞানৰ যিটো নেকি ৰহস্য বা বিজ্ঞানৰ মানে কি কথাবোৰৰ যি ভাৱধাৰা সকলোতে বিজ্ঞান সোমাই আছিল। গতিকে আগতেও বিজ্ঞান আছিল, চিন্তাধাৰাবোৰ বিজ্ঞান আছিল, আৰু সেইমতে মানুহবোৰে কাম কৰিছিল। আৰু সিহঁতৰ একমাত্ৰ লক্ষ্য আছিল যে প্ৰকৃতিক কোনো ধৰণে আমি কষ্ট দি নিদিওঁ, প্ৰকৃতিক আমি হেঁচা প্ৰয়োগ নকৰোঁ। আমি কিন্তু তেনেকৈ সিহঁতৰো কি হয়, সেই সময়ৰ মানুহবোৰৰ কি হয় বিজ্ঞান ধৰ্মী মন আছিল। গতিকে মই এইটো কথা ক'ব বিচাৰোঁ যে আজিৰ পৰা 200-300 বছৰমান আগৰ 200-300 বা 100 বছৰ আগৰ মানুহবোৰৰ চিন্তাধাৰা আজিৰ দিনৰ মানুহতকৈ বহুত শ্ৰেষ্ঠ। আজিও কিন্তু মই বেয়া বুলি নকওঁ, কিন্তু তেতিয়া বহুত শ্ৰেষ্ঠ বুলি ক'ব লাগিব। গতিকে আজিলৈ এইখিনিয়ে ক'ম, সকলোকে ক'ম যে গছ কটা বন্ধ কৰক, গছ ৰোৱক, সংৰক্ষণ কৰক, প্ৰকৃতিক বচাওক, প্ৰাকৃতিক হওক, সেউজ কৰোৱা হওক, এই ধৰণী। তেতিয়া আমাৰ নাহে এই দিনটো, মানে কি হয় এই চাই আজি আৰামত ধুনীয়াকৈ আছোঁ, তেনেকৈ থাকিব পাৰিম, ন' ডাউট। ধুনীয়াকৈ বতাহটো চলি আছে, আপোনাৰ বতাহৰ শব্দ শুনা পাব। শুনা পাইছে চাগে, শুনা পাব, বতাহৰ শব্দ শুনা পাব। গতিকে এনেকুৱা ধুনীয়াকৈ শব্দৰ মাজত আমি থাকিব পাৰিম। গতিকে লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই।